তো গাইস কি আছিল পাহৰি গলো কি আছিল Hey guys, welcome back to my channel Shadul Vlog. তো আজি আমি যাইছো গাঁৱলৈ মানে পিকনিক খাম 1 জানুৱাৰী বুলি। তো মানে লগৰ লগত নাখাওঁ মানে আমাৰ জেঠিহঁত থাকিব। তো হেত মানে সিহঁতৰ লগতে খাম আৰু তিনিটা হাঁহ আছে তিনিটা হাঁহ দেখা যাবি নাই আমাৰ ইও যাব না আমাৰ ঘৰকেইটাই যাম ঘৰকেইটাই খাই আহো যায় জানুৱাৰী বুলি নিউ ইয়াৰ বুলি হেপী নিউ ইয়াৰ বুলি না। হেল্ল' মেডাম ভাষা দিগম তো গাইছ আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো এতিয়া যাওঁ মানে গাঁৱলৈ যাওঁ ফাৰ্ষ্ট তো তাতে যাই হ'ব চব তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো গাইছ ইপিনে বাছত উঠিলোঁ গাইজ মানে আমি জেঠিৰ ঘৰ আহি পালোঁ এইটো জেঠিৰ ঘৰ। তো ইপিনে কিবা কিবি আছে মানে গাইজ খানাটো ৰাতি খাম। তো সিপিনে মানে কিবা হৈ আছে মানে চব মানুহ বহুত বেলেগবিলাকৰ পৰা আহি খানা খাই আছে মানে পিকনিক টাইপ আৰু এতিয়া গান বজি আছে শুনা পাইছে চাগে এই সিপিনে। তো আপোনালোকক একবাৰ দেখুৱাই লওঁ কিমান মানুহ হৈছে কিমান মানুহ মানে তো বলক মানুহখিনি চাই আহোঁ আৰু তাৰপিছত ৰাতি খানাটো খাম আৰু চাই থাকিব তো বলক। আমিও খাম ৰাতি খাম আমি ৰাতি। তো গাইছ গাঁৱৰ পৰিৱেশ গাইছ এইটো পাৰেও খাই আছে। তো গাইছ ইফালে শেষ হ'ল মানে আছে তো গাইছ এটা হাঁহ মাৰা যাব বুঝলে এটা হাঁহ ধৰছা আৰু এইবিলাক কি খাবা ধৰছা যা যা এটা হাঁহ ধৰ ৰাতি খাব লাগিব না যা 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 ধৰ ধৰ যা যা ধৰ এটা জলদি যা 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 ৰাতি গেলে এটা হাঁহ ধৰ জলদি জলদি ধৰ 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 একো নাই যা এই বিস্কুট ভৰাই আছে মুখত ধৰ ধর ধরা গেছি গেছি হ্যাঁ নড়ি না আমার আগে একবার কসুন কসুন হাত না থাকা ঠ্যাং না থাকা গল না থাকা হায় তো খাইয়েছে নালিবি কথা ওলাব কিয় লাগছা তোমাৰ হাতখন গোটেই লেতেৰা হৈ গলটো ধান আছে নালিবি এইগিলা গলত ধান আছে একো নালিবি ধান মাৰে যাওঁ। তো গাইছ মানে খানাটো ইমান এটা বম নহ'ল মানে ঠাণ্ডা না আৰু ইপিনে চব সোমাই গৈছে মানে ইও সোমাই গৈছে তো টোপনি লাগিল সেই সেনেকৈ কিবাকৈ খালোঁ কিন্তু এতিয়া একো নহ'ল কিন্তু কালি কিবা এটা হ'ব তো আপোনালোকে ভিডিঅ'টো চাব। তো এতিয়া টোপনি লাগিছে তো এতিয়া টোপনি মাৰোঁ কালি যাম কাইলৈ খাম এই আজি ঠাণ্ডা কাৰণে একো নহ'ল এই এতে হৈ খালোঁ আৰু তাতে চবে খাই আছে পাকঘৰত তো সেইটো বেলেগ কথা। তো কালি এটা বম খানা খাম
আজিতো নহ'লে ঠাণ্ডাৰ কাৰণে, তো কালিতো চাব দিয়ক। তো গাইছ ৰাতিপুৱা হ'ল চাগে, বহুত সোমালোঁ। গাইজ গুড মৰ্ণিং। ৰাতিপুৱা হ'ল এতিয়া যাব লাগে আৰু খাব লাগে। এতিয়া মুখখন ধুই লোৱা আগতে তাৰপিছত চব দেখা আছোঁ কি কৰোঁ। তো গাইছ মানে ৰাতি সোমাই গ'ল সৰু। Yes. আজি খানাটো ক'ত খাবি? আজি বুঢ়া যেতিয়া তাত কিহেদি খাবি? দুটা হাই দি বাছ। হয় নেকি? মানে গাইছ ৰাতি সোমাই গৈছিলে, খাব নাপালা। খাইছেনে নাই? নাই খোৱা। নাই খোৱা? ভাল নহ'ল না খাৱা? নাই খোৱা। কিবা কবি নেকি এতিয়া আৰু? নক'ম আকৌ। গাইছ ভিডিঅ'টো চাই থাকিব। তো গাইছ সিহঁতৰ ঘৰত এটা বাবু আছে, যাক মই এতিয়া এইটোত তোলাৰ ভালুকেদি ভয় খুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো গাইজ ফাইনেলি ইয়াক মই ভয় খোৱালোঁ আৰু ই আহিছে। চাওক আমাৰ ওচৰত, চাওক ই চাব হা। ইয়াক দেখিছে গাইজ কেনেকৈ বলে ভয় পাতো ৰাতি। তো গাইছ চক ৰাস্তা পূৰা ভাঙা। মানে কি হৈছিল, ইপিনে যিমান আছিল ইপিনে চব বানপানী দি ভৰ্তি হৈ গৈছিল ইপিনে, সেইকাৰণে ৰাস্তাটো বানপানী খহাই লৈ গৈছে পূৰা। হয় না সৰু? আৰু এতিয়া ক'ত যাই আছা? আমাৰ জেঠীহঁতৰ ঘৰত। তো গাইছ এতিয়া জেঠীহঁতৰ ঘৰত যাই আছোঁ। ইপিনে দুটা আছে, মানে ইফালে এটা আছে যোনটো আমাৰ ৰুমি জেঠী, আৰু এটা তাতে আছে বদিলক জেঠী। মোৰ উল্টা পুল্টা লাগিব। চাওক গাইজ বগলী উঠি গৈছে আৰু এইটো ক'লা গৰু। তো গাইছ ৰাস্তা খালি পূৰা বঢ়িয়া, গাঁৱৰ জেগা না। এইটো পুখুৰী, জাপ মাতিকে যা। নাই তো গাইছ বানপানীৰ ৰাস্তা কেনে কৰিছে চাওক, পূৰা খহাই লৈ গৈছে। তো গাইছ আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমি মানে এতিয়া যাই আছোঁ। তো গাইছ মানে আমি জেঠীৰ ঘৰ আহি পালোঁ। এইপিনে খাই ৰুলো আছে এতিয়া আহি পালোঁ। হেল্ল' গাইজ। তো আমি এতিয়া আহি পালোঁ মানে এতিয়া আমি পথাৰত আছে। পথাৰ মানে পথাৰ যাওক, ইপিনে বেহেৰ চেহেৰ আছে। তো ইয়াৰ মই ভাবিলোঁ মই যাই অলপ বগৰী খাই আহোঁ নেকি। তো গাইছ ইপিনে বগৰী আছে সেইডাল। আৰু গাইছ যোনটো খানাটো ৰাতি খাম বুলি ভাবিছিলোঁ, এতিয়া খাই দিলোঁ আৰু। তো ইমান দেখাও নাপালোঁ, বহুত মানুহ হৈছিল। তো এই কি বুজক আৰু কিবা এটা। তো বোলো এতিয়া বগৰীটো খাওঁ যায়। গৰুৰ নিচিনা দেখা পাই আছো, সেইকাৰণে আমি যাওঁ ওচৰত ইয়াক চাবলৈ। আপোনালোকে চাই কতে গৰু নাথাকা কি গল নাথাকা গৰু গাড়া। তো গাইছ বগৰী গছ, বগৰী খাওঁ ঐ। মই বগৰী খাওঁ। তো গাইছ গছ যদি বগৰী খাওঁ, আপোনালোকে চাই থাকক। তো গাইছ এইটো খাই ৰ'লো তলত, হেল্ল' গাইজ। আৰু ইপিনে মই ওপৰত গছৰ এটা বগৰী খাই যাওঁ নেকি? এই গছত পৰিম। তো গাইছ এটা বগৰী খাই লোৱাৰ আগতে তাৰপিছত আগত যাম আৰু। এই কি বোলে ছাগলী চাই কি চাবি? ছাগলী এইটো। তো গাইছ আমি তাতে আছিলোঁ, এইডাল গছ দেখাইছিল তাতে আছিলোঁ। আৰু আহি এতিয়া পালোঁ ইয়াৰ কাৰণে। আৰু গাইছ ছাগলীটো আমি তাৰ পৰা খেদিবলৈ আহিছিলোঁ, হয় না? আৰু চাওক গাইজ পাল্লামি কৰি কৰি কিমানলৈ গৈছে, মানে ভাগৰ লাগি গৈছে ইয়াক খেদোতে। এবাৰ মোক তো গাইছ মানে ছাগলীটো খেদিলোঁ। তো এনে আমি দেখাব আহিছিলোঁ। আৰু এটা পাইছোঁ সেনেকুৱা। এইটো বহুত দূৰ আছে, বহুত দূৰ আছে। ক'ত যাওঁ আৰু নাযাওঁ আৰু। নাই আছে সেইটো। তো গাইছ মানে ভিডিঅ'টো আৰু অলপ মানে ৰাতিলৈকে চাই থাকিব আৰু। ছাৰ গাইজ অলপ নহয় ৰাতিলৈকে চাওঁ। মানে আমাৰ আৰু এটা বস্তু দেখাম, আৰু আপোনালোকে সেইটো চাই থাকিব নেক্সট ভিডিঅ'ত। বাই বাই। ক'ত যায় এতিয়া? পথাৰত। পথাৰতে যাই আছোঁ। যা খাতৰা মালি।
যাই আছোঁ। এইটো মোৰ লগত মোৰ দাদা আছে আৰু ৰ'দটো চাওক কি ধুনীয়া কৰি ওলাইছে। আৰু আমি এতিয়া যাই আছোঁ এইখন ধৰক বেহেৰতলি আৰু সিফালে গৰু চৰু আছে, আপোনালোকক আৰু ইমান নেদেখাওঁ। আৰু এই আমি যে ফাৰ্ষ্ট ভিডিঅ'টোত দেখাইছিলোঁ পাগলামী ছাগলীটো, সেইটো বহুত দূৰত গৈছে, আপোনালোকে দেখা নাপাব। আৰু আমি এতিয়া যাই আছোঁ ঘৰত। আৰু ঘৰত যাই মোৰ জেঠী আছে, সেয়া আপোনালোকক দেখাম। আৰু মোৰ আছে বহুতকেইটা জেঠী আছে, কিন্তু এজন আহিব নোৱাৰিলে, মাত্ৰ চাৰিজনে আহিছে। আৰু এইফালে বেহেৰ চেহেৰ আছে, মানুহ চানুহ ইফালে আছে। মানে কালি আমি যাম, আজি ৰাতি ভোজ খোৱা নহ'ল, কিয় আজি ৰাতিপুৱাই খালোঁ। আৰু কালিয়ে নহ'ল, আমি ৰাতি বাৰু খাম। মোৰ দাদাই কি কয় আপোনালোকে শুনকচোন। মই একো নকওঁ, যি কওঁ নিজে কওঁ। তোৰ ইয়াতে আহি কেনেকুৱা লাগছে কওকচোন। বঢ়িয়া লাগছে একদম ফ্ৰেছ তো গাইছ, ইয়াতে আহিবলৈ ফ্ৰেছ লাগিছে। আৰু ইয়াতে কবৰ আছে, আপোনালোকে চাব পাৰে, কিন্তু আপোনালোকক মই নেদেখাওঁ, কিন্তু ওচৰৰ পৰা দেখাব পাৰোঁ যে আপোনালোকে যদি চাই আমি দেখাবলৈ যাই আছোঁ। তো সিফালে চাওক ধান চান পুৰা একদম এইবিলাকত মানে মোৰ খোজকাঢ়ি যে ভৰিখন একদম এৰাই নিছে। আৰু আহক এতিয়া আপোনালোকক কবৰখানা দেখাম। আৰু আহক আপোনালোকে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ এইয়া ইফালে যে আপোনালোকে দেখা পাব পাৰে, চাই যদি আহক আপুনি। তো এই চাওক কবৰ, ইয়াতে কবৰ আছে আৰু সেইজন মানুহ। আৰু এতিয়া আমি কবৰখানাৰ পৰা যাই আছোঁ। তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। তো গাইজ ইয়াতে কুঁহিয়াৰ চুহিয়াৰ আছে, মন যায় যদি ইয়াতে কুঁহিয়াৰ খাব পাৰে। তামোল গছ আছে, সেইটো কলগছ, আৰু তাতে ভোল বিলাহী চিলাহী আছে, আৰু এইবিলাক বাঁহ গছ আছে। এইটো আমাৰে ঘৰ, আমি বনাই আছোঁ। আৰু এই গাছডাল আমি কালি মানে কাটিম। আৰু এই চাওক গাইজ, দুটা ছাগলী, সৰু সৰু ছাগলী আৰু বাচ্চা ছাগলী আছে। আৰু এই দুটা বঢ়িয়া লাগে, মৰম লাগে। চাওক মই চুইছোঁ এটা, আৰু বঢ়িয়া ছাগলী। আৰু ইয়াৰ মাটো এইটো, ইয়াৰ মা ইয়াতে আছে, এইটো বান্ধা আছে। আৰু নিউজ চেনেল খুলিব ইমান কথা কয়, হ'ব দে। ভিডিঅ'টো চাই থাকক, ই বহুত কথা কয়, লাগাতকৈ বেছি কথা কয়। তো গাইজ ভিডিঅ'টো মানে এইখিনিতে আছিল। তো এনেই দেখালোঁ, গাঁওখনো দেখালোঁ, আৰু আমি আহিছোঁ সেইটোও দেখালোঁ। তো এইপিনে হেপী নিউ ইয়াৰ বুলি চবকে কৈ দিলোঁ আগতে। হেপী নিউ ইয়াৰ, কেহিম বাই গৈছে। আজি 1 জানুৱাৰী, হেপী নিউ ইয়াৰ। তো গাইজ হেপী নিউ ইয়াৰ। আৰু এইপিনে মোৰো হেপী হ'ব, এইপিনে প্ৰি টেষ্ট আহিছে 18 তাৰিখে, তাৰপিছত 3 তাৰিখে মেট্ৰিক, তাৰপিছত আকৌ 2 মাহৰ পিছত ৰিজাল্ট দিব। তাৰপিছত আৰু মই থাকোঁ নে নাথাকোঁ গেৰাণ্টি নাই। তো আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব, যদি পাৰোঁ মেট্ৰিকৰ পিছত বনাব। তো এনেই এটা দুটা আহিব মেট্ৰিকৰ আগতো, আপোনালোকে ভিডিঅ'বিলাক চাব। তো এতিয়া বাই।